মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আজি তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। আৰু এয়া মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খোল বাদ্য পৰিৱেশন কৰিছে। মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এয়া বৰগীত পৰিৱেশন। মাধৱদেৱৰ নামত স্থাপিত সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সামূহিক বৰগীত পৰিৱেশন কৰিছে। আৰু তেওঁলোকে বৰগীতৰ উপৰিও নৃত্য সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছে। তেওঁলোকৰ এয়া সত্ৰীয়া নৃত্য পৰিৱেশন।
নামঘৰত সেৱা লৈছে আৰু তেখেতসকলৰ তিথি উদযাপন কৰিবৰ বাবে এয়া ভিতৰত কল, কুঁহিয়া, আপেল আদি ফল মূল যা যোগাৰ শৰাইত আগবঢ়াবৰ বাবে যা যোগাৰ চলি আছে আৰু ভকতসকলক এমুঠি প্ৰসাদ আগবঢ়াবলৈ যৎপৰোনাস্তিক সমিতিয়ে চেষ্টা কৰিছে। এয়া প্ৰসাদ তিৰুৱা ঘৰত প্ৰসাদ তিয়াই সেৱকীক এমুঠি নিৰ্মালি দিবৰ বাবে যা যোগাৰ কৰিছে। নামঘৰত নাম প্ৰসংগ আৰম্ভ হৈ গৈছে আৰু বৈষ্ণৱসকলে